So hello everyone, welcome back to my new episode. Nayan vlogs লগত আপোনালোকৰ স্বাগতম থাকিল. So আজি আমাৰ তাতে টাটা মোটৰ গেষ্ট আহি আছে. তো তেখেতে হৈছে আমাৰ নেশ্যনেল হেড SCV কাৰ্গো এণ্ড পিকআপ ছেগমেণ্টৰ নেশ্যনেল হেড আৰু তাৰ লগত RSM আহিব, তাৰপিছত SPM আহিব, TSM আহিব, বহুত কেইজন আহিব. তো আজি চবৰ লগতে ইন্ট্ৰডাকশ্যন কৰাম যদি পাৰোঁ, সকলৰ পাৰ্মিশ্যনটো পালে, যদি নোৱাৰোঁ নকৰোঁ, এনে সৰু সৰু ক্লিপ হ'লেও মই দেখাৰ চেষ্টা কৰিম. আৰু প্লাছ এই চেনেলৰ লগত যে মই কৈ আছিলোঁ ইমান দিন ধৰি যে টাটা মটৰ্ছৰ কোম্পানীৰ মানুহ মোৰ লগত আছে, ছাপোৰ্ট কৰে, আজি মই তেখেতসকলৰ লগতো কথা পাতাম, ট্ৰাই কৰিম যে তেখেতসকলে মোৰ চেনেলৰ জৰিয়তে কিমান ছাপোৰ্ট কৰে আৰু আপোনালোকেও জানিব পাৰিব যে তেখেতসকলে কি কয় কোম্পানী এটাত যে গাড়ী বনাই কিনে যে আমাক চেল কৰিব, গোটেইখিনি ডিছকাছ কৰিম. তো এতিয়া এইখিনিতে মানে মই ক'ব বিচাৰিছোঁ, তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব আৰু চাওক এটা কোম্পানীৰ তাৰ আমি যেনেকুৱা মই যেনেকুৱা চেলছত কাম কৰি আছোঁ, মোৰ ওপৰতো মানুহ আছে, আমাৰ ডিলাৰৰ ওপৰতো মানুহ আছে, তো মানে চবৰ ওপৰতে থাকে. সেইটোৱে আজি তেখেতে নেশ্যনেল হেড যিহেতু তেখেতৰ লগত অকণমান ট্ৰাই কৰিম. আৰু বেচিকেলি কি হ'ব, তেখেতৰ মানে তেখেতৰ ওচৰত যেতিয়া যাম, হয়তো মই ইমান যিখিনি জিলকি কথা পাতি আছোঁ সেইখিনি নোৱাৰোঁ. তেখেতৰ এই চব মানুহৰ ওচৰত গ'লে এনেও পাম ছাৰহঁতে চাগে অসমীয়াত নাপাতে, হিন্দী বা ইংলিছত কথা পাতিব. আৰু এই ভিডিঅ'টো চাই আপোনালোকেও কমেণ্ট কৰি জনাব যে আপোনালোকৰ কি দৰকাৰ, তেতিয়াহ'লে কোম্পানীৰ মানুহেও গম পাব যে এই ভিডিঅ'টো কিন্তু বহুত মানে ইম্পৰ্টেণ্ট ভিডিঅ', আপোনালোকে প্লিজ ছাপোৰ্ট কৰিব. চ' ফাইনেলি আমাৰ মাজত মিষ্টাৰ দীপাঞ্জন ছাৰ আহি পাইছে. তো তেখেতে কথা পাতি আছে, এতিয়া ভিতৰত বছৰ লগত প্ৰথমে হৈছে আৰু আমাৰ TSM চবেই আহিছে. ট্ৰাই কৰিম মই, কিন্তু অকণমান ভয় লগা, তেখেতৰ এণ্ট্ৰিটোৱে অকণমান ডেঞ্জাৰাছ আছিলে, মই দেখাম বাৰু. ৱেলকাম টু কসমপলিটন অটো ডিলাৰ মিষ্টাৰ দীপাঞ্জন ৰয় ছাৰ. ফাইনেলি তেখেতে আমাৰ শ্ব'ৰুমত আহি পালে. আমি তেখেতক ফুলাম গামোচাৰে আদৰণি জনালোঁ. And welcome everyone sales head Tata Motors. So finally আমাৰ মাজত নেশ্যনেল হেড আৰু SPM, তাৰপিছত RSM, TSM চবেই আহি পাইছে. আৰু মোৰ এজন দাদা আহিছে, সিহঁতে এখন দিব, আজি হেণ্ডঅভাৰ কৰিম. এখেতৰ নাম হৈছে নীৰাজ কুমাৰ. তেখেতেও গাড়ীখন ল'ব. সিহঁতে भैया जी बोलिए कैसे लगा आपको गाड़ी बढ़िया लगा. इसमें AC है अवेलेबल और इसका जो भी आपको मालूम है ना कितना इसका लोड कैपेसिटी है? 2 टन इसलिए तो मैं ले रहा हूँ. आपको इसलिए मेरा वो आजकल कैपेसिटी का वगैरह सब फाइनल काटता है ना इंडिया वाला, इसलिए मैं सोचता हूँ अपना वो सब छोड़ दे पुराना मॉडल, ये 2 टन वाला हमको ले सकते हैं. यही मतलब सभी को यही समझना चाहिए जो लोड कैपेसिटी, इसलिए ये 2 टन का गाड़ी जो इसलिए लाया है, इसी वजह इसका 2 टन का लोड कैपेसिटी. इसका सर्विस भी अच्छा मिलेगा, परफॉर्मेंस भी अच्छा मिलेगा. उसके बाद लोड कैपेसिटी तो आप जानते हैं इसका 2 टन का गाड़ी है और चलाने भी उतना स्मूथ मिलेगा जो आपका पहले जो ना एक AC आ गया ना AC गाड़ी में, और आप खुद चलाएंगे? मैं तो खुद चलाऊँगा. अच्छा ठीक है. तो अभी हम लोग का नेशनल हेड और उन लोग का है, आप वो चाबी है नंबर सर लोग भी करें ৱেইট কৰোঁ. তো এতিয়া আমি অকণমান ৱেইট কৰোঁ. ছাৰহঁতে ভিতৰত বছৰৰ লগত অকণমান আলোচনা কৰি আছে. তো আপোনালোকে চাই থাকক, ভিডিঅ'টো স্কিপ নকৰিব প্লিজ. আৰু যদি মোৰ চেনেল যদি নতুন, প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰি দিব. পাৰিলে কমেণ্ট ছেকশ্যনত জনাব যে কেনেকুৱা হ'ল ভিডিঅ'টো, আৰু আপোনালোকৰ যদি কিবা ক'ব লগা আছে গাড়ীৰ বিষয়ে বা ইয়াতে যদি কিবা আপোনাৰ প্ৰব্লেম পাইছে, সেই চব বিষয়ে আপুনি জনাব পাৰে, আমি হেল্প কৰিম. কাষ্টমাৰক কি হেণ্ডঅভাৰ কৰিব আমাৰ নেশ্যনেল হেড ছাৰে. চ' ফাইনেলি এজন কাষ্টমাৰক কি হেণ্ডঅভাৰ কৰি আছে. চ' এনেকৈ আমি কি হেণ্ডঅভাৰ কৰাইছোঁ. আমাৰ লগত আমাৰ মাজত আছে দীপাঞ্জন ছাৰ, তেখেতে কি হেণ্ডঅভাৰ কৰিলে, আৰু আমাৰ যিমান চেলছ ষ্টাফ আছে, চেলছ হেড টাটা মটৰ্ছৰ পৰা চবেই সেইখিনি কৰিলে. আৰু নেক্সট মোৰ ইন্ট্ৰডাকশ্যনটো কৰাই দিছে আমাৰ SPM ছাৰে, আমাৰ ষ্টেট হেড, তাৰপিছত আমাৰ গোটেই ষ্টাফৰ লগত, টাটা মটৰ্ছ চেলছ হেডৰ লগত. তো মই ভাবিছোঁ যে এইটো চেনেলৰ লগত আপোনালোকৰ লগতো অকণমান ডিছকাছ কৰাওঁ, ছাৰহঁতেও কথা পাতক. यूट्यूबर जैसा दिख भी रहा है ये. मेरा सोच में नया थिंग टाटा मोटर्स भी हम
टाटा मोटर्स का शो से भी हम आप लोग को ये चैनल से बेनिफिट मिलेगा सो এনেকেই ছাৰক মই ৰিকুৱেষ্ট কৰি ক'লোঁ আৰু ছাৰে একচেপ্ট কৰিলে আৰু আপোনালোকৰ মাজত তেখেতে কথা কোৱাৰ কাৰণে ৰেডি আৰু পাৰ্মিশ্যন নোহোৱাকৈ মই ভিডিঅ' কৰাটো মই ক্ৰাইম বুলি ভাবোঁ তো তেখেতৰ পাৰ্মিশ্যন পালোঁ মই ছাৰৰ লগত অকণমান ডিছকাছ কৰিলোঁ পাৰ্মিশ্যনটো পালোঁ তো ছাৰে এতিয়া মই ইমান দিন ধৰি যি কৈ আছিলোঁ যে আপোনালোকে ছাপোৰ্ট পাব মোৰ এই চেনেলৰ জৰিয়তে আপোনালোকে ছাৰৰ লগত ডিছকাছ কৰিব পাৰে যদি আপোনালোকে কিবা যদি ক'ব লগা আছে কমেণ্ট ছেকশ্যনত আপোনালোকে জনাই দিব ছাৰ প্লিজ ये मेरा यूट्यूब से मेरा चैनल का नाम है नयन ब्लॉग्स एंड सेल्स एग्जीक्यूटिव लाइफस्टाइल सर I am so very happy to be on Nayan's channel, and Nayan is an inspiration. He is doing a really good job in letting customers know about our products, about our network, about our reach. So please do visit his channel, get the knowledge about all the new products that we are launching, about Veer Prabhu, about Cosmopolitan Auto and the entire network that Tata Motors is setting up to increase our penetration in Northeast. We are continuously bringing in new products. We now have the ACE petrol, we have different fuel options in ACE, petrol, diesel, CNG. In Intra we have V10, V30, V50. In the pickup space now we have the Yodha 2.0 with the maximum payload in the entire industry. So all these knowledge about all these products is available on his channel. Please do visit and then come and buy as well. Thank you so much. Thank you. এতিয়া মই চবৰ লগতে অকণমান চিনাকি কৰা আমাৰ এখেতে হৈছে নাৰায়ণ ছাৰ নাৰায়ণ গগৈ তেখেতৰ নাম আৰু তেখেতে হৈছে পিকআপৰ TSM চ' ছাৰ আপুনিও কিবা নাৰায়ণ আমাৰ বহুত টেলেণ্টেড এক্সিকিউটিভ বীৰ প্ৰভুহঁতৰ টেলেণ্ট ইনফেক্ট টাটা মটৰ্ছৰ লগত বহুত দিনৰ পৰাও কাম কৰি আছে চ' নাৰায়ণৰ চেনেলটো আপুনি যেনেকৈ চাৰে ক'লে টাটা মটৰ্ছৰ কমাৰ্চিয়েল ভেহিকেলছ SCV ৰেঞ্জ এছৰ পৰা চিন্ট্ৰা য়োদ্ধা তাৰ টোটেল আপুনি প্ৰডাক্ট ফিচাৰ্ছ আপুনি পাব আপোনালোকে যেতিয়া চুজ কৰিব কিবা পাৰি তাৰ প্ৰডাক্ট ফিচাৰ্ছ চাই পেলাই আপোনালোকে তাতে কেনেকৈ ফাইনেন্সৰ আপুনি চব আপোনালোকে এডুকেশ্যন তাতে পাই যাব ডু ভিজিট হিজ চেনেল আৰু আমাৰ মানুহ ছাৰ তেখেতে হৈছে নয়নৰ বিষয়ে মই এইটোৱে ক'ম ই বিৰাট ভাল কাম কৰি আছে আপোনালোকে চেনেলৰ থ্ৰুৰে নয়নক ছাপোৰ্ট কৰক টাটা মটৰ্ছত আহক টাটা মটৰ্ছৰ গাড়ী কিনক টাটা মটৰ্ছৰ গাড়ী কিনি নিজে আত্মনিৰ্ভৰ হওক ঠিক আছে থেংক ইউ ভেৰি মাছ থেংক ইউ ছাৰ তো এয়ে মানে মোৰ ইমান দিন যি কৈ আছিলোঁ যে আপোনালোকক ছাপোৰ্ট লাগে গোটেইখিনি হৈ গ'ল এতিয়া মই লাষ্ট ফিনিচিঙত মই একবাৰ আমাৰ বছৰ লগত আপোনালোকক ডিছকাছ কৰাম ইণ্ট্ৰডাকশ্যন কৰাম চ' একচুৱেলি মই বছৰ লগত ইণ্ট্ৰডাকশ্যনটো দিব বিচাৰিলোঁ কিন্তু দিব নোৱাৰিলোঁ কাৰণ বছ আমাৰ বহুত বিজি থাকি গ'ল চৰি টু চে ছাৰ এক্সট্ৰিমলি চৰি বাট একো নাই বিকজ ছাৰ বহুতে বিজি আছিলে মই সেইখিনিও অনুভৱ কৰিলোঁ সেইটো কাৰণে ছাৰৰ লগত আৰু মই ছাৰৰ ওচৰত নগ'লোঁ আৰু প্লাছ আমাৰ টাটা মটৰ্ছৰ যিমান চেলছ হেড আহিছিলে থেংক ইউ ভেৰি মাছ চ' ফাইনেলি চবৰ লগত ইণ্ট্ৰডাকশ্যন কৰালোঁ বহুত কষ্ট হ'ল কিন্তু মোৰ চেহেৰাটো একেবাৰে লাজত মানে কেনেকুৱা গোলমল হৈ গৈছে চ' হ'লেও মানে মই চেষ্টা কৰিলোঁ চেষ্টাৰ কেতিয়াও শেষ নাই তো এই মানে গোটেইখিনি ইনফৰ্মেশ্যন আপোনালোকৰ ওচৰত দিব বিচাৰিছিলোঁ যে জেনুইন টাটা মটৰ্ছৰ ছাপোৰ্ট গোটেইখিনি এইটো ভিডিঅ' আপোনালোকে চাই ল'ব যদি কিবা জানিব লগা আছে আৰু প্লাছ আপোনালোকৰ গোটেইখিনি ছাপোৰ্ট পাব আৰু যিখিনি মানুহে মোৰ পৰা গাড়ী লৈছে অলৰেডি এই চেনেলৰ থ্ৰুদি তেখেতসকলেও জানে আৰু আপোনালোকেও আহক আৰু যদি বহুত দূৰত হৈ আছে আপোনালোকৰ তো নিয়াৰেষ্ট শ্ব'ৰুমৰ পৰা আপোনালোকে নিব পাৰে মোৰ ভিডিঅ' চাব অকণমান নলেজ পাব আৰু ফাইনেন্স কেনেকৈ কৰে আৰু তাৰপিছত গাড়ীৰ কিমান কি কেপাচিটি আছে কোনটো গাড়ী আপোনাৰ এপ্লিকেশ্যনৰ কাৰণে ভাল তো মোৰ নিজৰ নাম্বাৰ দি আছে আপোনালোকে মোক তাতে যাই ফোন কৰক মই ডেফিনেটলি 110% মই আপোনালোকক মই জনাই দিম কেনেকুৱা কি আৰু মোৰ এইটো লাইনত 7 ইয়াৰ্ছ আজি ৰানিং চলি আছে 7 ইয়াৰ্ছত মোৰ যিখিনি নলেজ আছে গোটেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম কাৰণ এইটো লাইনত যেতিয়া নামি আহিলোঁ প্ৰথম মই বিকম কৰিলোঁ বিকম কৰাৰ পিছত কাম চাম নোপোৱাৰ পিছত এই প্ৰথম মোৰ জব এইটো
ইয়াতে অহাৰ পিছত মই আজি যিয়ে কৰি আছোঁ যিখিনি কৰি আছোঁ টাটা মটৰ্ছে মোৰ ফেমিলি চলাই আছে এইটোৱে মোৰ ফেমিলি এতিয়া এইটো প্ৰথম ফেমিলি ইয়াৰ পৰা যিহেতু মোৰ ইনকাম ইয়াৰ পৰা মই 2 টকা চেলাৰী লৈ যাই আছোঁ সেইখিনি আৰু তো ইয়াতেই লাষ্ট হ'ব তো এই কাম বাছি লৈছোঁ যে লাইফত চেলছ লাষ্ট ষ্টেজ মানে যেতিয়া এজন মানুহে যেতিয়া নেকি কাম বিচাৰি নাপায় তেতিয়া এই চেলছটো বিচাৰি লয় কাৰণ চেলছ বস্তুটো চেলছৰ কামটো ইমানো সহজ নহয় ইচ্ছা কৰিলেও নোৱাৰে কাৰণ বহুত কষ্ট কৰিব লাগে হয় দেখা পায় যে আপোনালোকে ড্ৰেছ পাতি ধুনীয়া ফৰ্মেল ড্ৰেছত যায় ল'ৰাবোৰ চেলছত কিন্তু চেলছৰ ল'ৰাত যে মানে কঠিন কাম নাই কাৰণ ৰ'দ বৰষুণ চব মানে ত্যাগ কৰি আপোনালোকৰ ওচৰত আমি যাওঁ তাৰপিছত আমি কথা পাতোঁ তাৰ ওপৰতো চেলছৰ ল'ৰা বহুত হৈ গ'ল বহুত ডিলাৰশ্বিপ হৈছে ক'ৰ কম্পিটিটৰ আছে চব বস্তু আমি হেৰি কৰি যাব লাগে তাৰ মাজতো ভাল বেয়া ল'ৰাও থাকে আপোনালোকে যদি গাড়ী লয় চাই চিন্তি ল'ব সেয়ে মানে ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব প্লিজ এইখিনি ৰিকুৱেষ্ট বাই বাই